সূচনা এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবেহে 18 বছৰৰ তলৰ ল'ৰা-ছোৱালী অনুগ্ৰহ কৰি ভিডিঅ'টো নাচাব লগতে জনাও যে দৰ্শকৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভিডিঅ'বোৰ বনোৱা হৈছে নমস্কাৰ মোৰ নাম মীনাক্ষী মোৰ ঘৰ বাইহাটাত 5 ফুট ওখ দেহত সামান্য মেদ আছে মই সৰুতে বৰ অজলা ধৰণৰ ছোৱালী আছিলোঁ কিন্তু কলেজত পঢ়ি থাকোঁতে দাদা লগৰ এজনৰ সৈতে হোৱা সম্বন্ধৰ পাছত মোৰ মন সলনি হৈ গ'ল মোৰ কামনা বাসনা বাঢ়ি আহিল মই জীৱনত বহুতৰ লগত বাসনা চৰিতাৰ্থ কৰিছোঁ যদিও এই ঘটনাটো অলপ বেলেগ কলেজত পঢ়ি থাকোঁতে হোৱা বেয়া ঘটনাটোৰ বাবে মোক দেউতাই গুৱাহাটীলৈ আনে গুৱাহাটীত মোক এটা প্ৰাইভেট কোম্পানীত দেউতাই সোমোৱাই দিয়ে আৰু থাকিবলৈ ওচৰতে এটা ছোৱালী হোষ্টেলৰ ব্যৱস্থা কৰি দিলে অফিচত মোৰ ছিনিয়ৰ আছিল নন্দন গোস্বামী ৱেছলাৰ সাংঘাতিক গহীন কিন্তু তামাম হেণ্ডচাম মোৰ মনটো লাহে লাহে তেওঁৰ প্ৰতি দুৰ্বল হ'বলৈ ধৰিলে দিন বাগৰাৰ লগে লগে মই নন্দন দাৰ লগত ফ্ৰী হৈ পৰিলোঁ তেওঁৰ ওচৰত খং মৰম আদৰ আদি কৰিব পৰা হ'লোঁ অৱশ্যে অফিচৰ বাকী মানুহৰ অলক্ষিতে লাহে লাহে আমি ৰাতি ৰাতি ফোনত কথা পতা আৰম্ভ কৰিলোঁ ফেচবুক হোৱাটছআপ চবতে কথা পাতোঁ এদিন দেওবাৰ মই ফুৰিবলৈ যাওঁ বুলি লগ ধৰিলোঁ তেওঁ আহিল গৈ আমি ভৰলুৰ ওচৰৰ পাত পালোগে তাতে মই তেওঁক প্ৰথম প্ৰপ'জ কৰিলোঁ তেওঁ একচেপ্ট কৰিলে লাহে লাহে আমাৰ প্ৰেম আগবাঢ়িল সঘনাই লগ কৰোঁ তেওঁ মোৰ দেহৰ খলাবমাত হাত ফুৰায় ময়ো তেওঁৰ সকলোতে হাত দিওঁ এদিন তেওঁ ওচৰৰ পৰা মৰম কৰিব বিচাৰিলে ময়ো তাকে বিচাৰি আছিলোঁ গতিকে লগালগ সন্মতি দিলোঁ সেইদিনা শনিবাৰে মই ঘৰলৈ যাওঁ সেয়েহে অফিচলৈ আহোঁতে হোষ্টেলত ঘৰলৈ যাম বুলি কৈ আহিলোঁ আৰু ঘৰলৈ ফোন কৰি ক'লোঁ সেইদিনা নাযাওঁ পিছদিনা যাম বুলি অফিচ ছুটি হ'ল আমি আগতে কথা পাতি থোৱা মতে ৰিজাৰ্ভ বেংকৰ ওচৰত বেলেগকৈ লৈ লগ হ'লোঁ তাৰ পৰা ফুট অভাৰ ব্ৰিজখন পাৰ হৈ পল্টন বজাৰ পালোঁ নন্দনে পল্টন বজাৰৰ হোটেল চাইট এটা ৰুম ল'লে স্বামী স্ত্ৰী দেখুৱাই ৰুমত সোমায়ে সি মোক সাৱটি ধৰি লিপ কিছ কৰি টুডু পিটিকিবলৈ ধৰিলে লাহেকৈ মোৰ পৰা গাৰ চব কাপোৰ খুলি নাঙঠ কৰি পেলালে আৰু নিজেও লেংটা হৈ ল'লে তাৰ বাইডাল দেখি মই হাইৰাণ হৈ গ'লোঁ লগতে চুইছোঁ যদিও দেখা নাই বেছি দীঘল নহয় 6 ইঞ্চিমান হ'ব কিন্তু তামাম শকত গোচত সোমালে ফালি পেলোৱাটো খাটাং সি মোৰ দেহত চুমা খাবলৈ আৰম্ভ কৰিলে লাহে লাহে মোৰ চেক্স উঠি আহিল ময়ো তাক চুমা খাব ধৰিলোঁ সি দুহাতেৰে মোৰ গাখীৰ দুটা পিটিকি দিবলৈ আৰম্ভ কৰিলে ময়দা মৰা দি মোহাৰি বিষ উঠাই দিলে তাৰপিছত মোৰ গোচত আঙুলি দি পিল পিলাই দিয়াৰ লগে লগে মই ৰ'ব নোৱাৰি তাৰ বাৰীত খামুচি ধৰিলোঁ এইবাৰ সি মোক চুদিবলৈ বিচনাত শুৱাই লৈ মোৰ গিদাখনত মুখৰ পৰা থু অকণমান লৈ মোহাৰি দি গিদাত ভৰাবলৈ ধৰিলে তাৰ বাৰীডাল ইমানেই শকত যে 4 বাৰমানৰ পিছতহে গোচত মণিটো সোমাইছিল তাকো আধা সময়তে মই মৰিলোঁ ঐ বুলি চিঞৰি দিছিলোঁ তেনেকৈ 10 মিনিটমান চুদতে মই পানী এৰি দিলোঁ ইফালে তাৰ হোৱাই নাই সি পাগলৰ দৰে আৰু আধা ঘণ্টামান চুদিলে মোৰ অৱস্থা বেয়া গোচৰ পাহি দুটা ফাটি তামাম বিষাইছিল তাৰ পিছত অলপ পিছত আকৌ সি মোৰ ওপৰত উঠিল মোৰ বুজ ধোৱা বাজ হৈ গ'ল এবাৰতে মই নালাগে কোৱা পিছত সি চুদা আৰম্ভ কৰিলে এনেকৈ ৰাতিটোত সি মোক 5 বাৰমান চুদি গোচৰ ফুটা বহল কৰি দিলে এতিয়াও মোৰ মন গ'লে কেতিয়াবা মোক মাতে আহি মোৰ চৰম সুখ দি যায়হি বন্ধুসকল আজিলৈ ইমানে আৰু পুনৰ নতুন কাহিনী এটালৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম এনেদৰে নতুন অসমীয়া কাহিনীসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ